আমি সকলোৱে 5 লাখতকৈ অধিক গেদাৰিং এক্সপেক্ট কৰি আছোঁ আৰু এইটো আমাৰ এটা ঐতিহাসিক এটা সেলিব্ৰেশ্যন কাৰণ দীৰ্ঘদিন ধৰি যি সংগ্ৰাম চলি আছিলে এই সংগ্ৰামৰ এটা ঐতিহাসিক যিটো পৰিসমাপ্তি ঘটিল এইটোক লৈ পেলাই সকলো সেলিব্ৰেট কৰিব বিচাৰিছে গতিকে আমি মোদী ডাঙৰীয়াক সকলো বাট চাই আছোঁ যে 7 তাৰিখত তেখেতে আহিব আৰু ইয়াৰ পৰা এটা সমগ্ৰ ভাৰতত আৰু বিশ্বত এটা বাৰ্তা যাব লাগে যে মানৱ জাতি সদায় শান্তি বিচাৰে আৰু শান্তিৰ কাৰণে আমি সকলো এনি টাইম প্ৰস্তুত আছোঁ গতিকে আজি শান্তি প্ৰতিষ্ঠাৰ নামতে এই সেলিব্ৰেশ্যন এইটো অকল বড়োসকলৰ কাৰণে নহয় এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণেও এইটো এটা ভাল দিন বুলি ক'ব লাগিব কি দীৰ্ঘদিন ধৰি যিবিলাক কনফ্লিক্ট হৈ আছিলে ভাইলেন্স হৈ আছিলে ব্লাডশ্বেড হৈ আছিলে ইয়াৰ এটা অৱসান ঘটিল আৰু ইয়াৰ পিছত সকলো আমি আন্তৰিকতাৰে মৰম স্নেহেৰে বিশ্বাসেৰে সকলো জীয়াই থাকিব পাৰিম আৰু অনাগত দিনত এই অঞ্চলতো ভাৰতৰ বিভিন্ন প্ৰান্তত যেনেকৈ উন্নয়ন আহিছে আমাৰ ইয়াতো এটা ভাল উন্নয়ন আহিব যেতিয়া নিৰাপত্তা ঠিকমতে থাকিব সকলো ইয়াত বিজনেছমেন আহিব সকলো ইয়াত ইনভেষ্ট কৰিব সকলো কাম কৰিবলৈ আহিব NGOs বিলাক আহিব সকলো দিশৰ পৰা উন্নয়নৰ এটা ভাল এটা পৰিৱেশ সৃষ্টি হ'ব আমি এইটো আশা কৰিছোঁ তো সেইকাৰণে অহা 7 তাৰিখত মই আহ্বান কৰিছোঁ সকলো জাতি জনগোষ্ঠী ইয়াত সকলো আহিব লাগে অংশগ্ৰহণ কৰিব লাগে আৰু এটা ভাল সেলিব্ৰেশ্যন হ'ব লাগে আৰু ইয়াৰ পিছতে সকলো জাতি জনগোষ্ঠী মিলি পেলাই এই বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত আমি এটা নতুন এটা পৰিৱেশ সৃষ্টি কৰি সম উন্নয়ন সমমৰ্যাদা লৈ পেলাই সকলো জীয়াই থাকিব পৰা এটা পৰিৱেশ এটা সৃষ্টি কৰিব লাগে মই অসম চৰকাৰ ভাৰত চৰকাৰ দুইটা চৰকাৰক পুনৰ ধন্যবাদ জনাইছোঁ এই চুক্তিটো কৰাৰ কাৰণে য'ত নেকি ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে সামাজিকভাৱে শিক্ষা দীক্ষা সকলো দিশৰ পৰা সমস্যা সমাধান হোৱাৰ এটা পথ মুকলাই দিছে এই কাৰণে মই সকলো পক্ষক ধন্যবাদ জনাইছোঁ